gratitude and heartfelt congratulations for all that you've done. Thank you so much. মানে সেইটো তেখেতক মই এইবোৰ পাম বুলিতো কৰা নাই হলেও বিশ্বৰ মানুহে যেতিয়া এই সময়ত মোক এইটো হেৰি দিছে এৱাৰ্ড দিছে তাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ এইকাৰণে অকল তেখেতকৰ ইউৰোপ মহাদেশে দিছে বুলি নহয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশৰ সেইবোৰ মোক এৱাৰ্ড দিয়ে আৰু সেইকাৰণে তেখেতে উৎসাহিত কৰিছে আৰু সজাগতাটো বঢ়াইছে সেইকাৰণে মোৰ ভাল লাগিছে আৰু এইদৰে যদি কৰে আৰু কৰিবলৈ মন যাব আৰু আনকো তেওঁলোকৰ দেশতো কৰিব বা য'তে ত'তে মই যে ভাৰতবৰ্ষতে সেউজীয়াকৰণ কৰিব লাগে সেইটো ফ্ৰান্সত গৈছোঁ ফ্ৰান্সত গছ ৰুইছোঁ টাইৱান গৈছোঁ থাইলেণ্ডত গৈছোঁ বাংলাদেশ গৈছোঁ তাতো গছপুলি ৰুইছোঁ সেই পৃথিৱীখন সেউজীয়া হৈ থাকিলে আমি কথা পাতিব পাৰিম যদি পৃথিৱী নেথাকে কাৰ লগত কোনে কথা পাতিব সেইকাৰণে আশা ৰাখিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেৰেও আপোনালোকেও নিজে জীয়াই থাকিলে এজোপাকৈ গছ ৰুওক অকল টিভি চেনেলবোৰ দেখুৱালেই নহ'ব প্ৰত্যেকজন ব্যক্তিয়ে কথা অনুৰোধ কৰিছোঁ সকলো চেনেলে আপোনালোকৰ নিজৰ ববিয়াকৈ এজোপা এজোপা গছ ৰুই জুগুমীয়া কৰি ৰাখে সেই কথাটো মনত ৰাখি পেলাই আপোনালোকৰ চেনেলবিলাকে সেইটো কৰিব আৰু যিহেতু এজোপা মেচিয়ৰ গছে ৫,৫০০ কিলোগ্ৰাম অক্সিজেন দিয়ে তেতিয়া ভাৰতবৰ্ষত 4 লেন 6 লেন 9 লেনৰ কাৰণে কিমান গছ কটা হ'ল কিমান অক্সিজেন কমি গ'ল আজি অক্সিজেন মানুহ কিনিব লগা হৈছে কি কাৰণে হৈছে সেইবোৰতো মানুহে আগত গৱেষণা নকৰাকৈ কি কৰিলে গছবোৰ কাটি দিলে যে এজোপা কাটিলে ভাৰতবৰ্ষত কি হ'ব পাৰে ২০১৫ চনত ৩,০০০কৈ গোলকীয় উষ্ণতাত মানুহ মৰিছে গছবোৰ কটাৰ পিছতে তাৰপিছত ৯০০ মৰিছে তাৰপিছত ৮০০ মৰিছে সেইদৰে মানুহ মৰিয়ে আছে ভাৰতবৰ্ষত গৰমত সেইকাৰণে সেইবোৰ নহ'বৰ কাৰণে এতিয়া ভাৰতবৰ্ষত যিমানবোৰ খালী ঠাই আছে সেইবোৰ আমি ফিল আপ কৰিব লাগিব তেতিয়া আমি জীয়াই থাকিব পাৰিম আঁচনিখন দৰকাৰ কিন্তু প্ৰেক্টিকেল নলেজ লাগিব গছ পুলিটো ৰুলেই নহ'ব গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব লাগিব সেইকাৰণে প্ৰতিটো গছ গছনি সেইটো কৰাটো বাধ্যতামূলক আৰু সেয়ে এতিয়া ৰিচেণ্টলি এই বছৰৰ পৰা ভাৰত চৰকাৰ বিজ্ঞানীসকলে এতিয়া ঘোষণা কৰিছে স্কুল কলেজবিলাকৰ ডনাৰ দিয়া গঁৰালটো কিনিবলৈতো পইচা দিব পুলিটোতো ডিপাৰ্টমেণ্টে দিব পাৰিব সেইকাৰণে ভাৰতবৰ্ষত যিমান স্কুল কলেজ ইউনিভাৰ্চিটি আছে সেই চাইণ্টিষ্টসকলৰ পৰা সেইটো পইচা ডনাৰ দিছে এইবাৰ ৰাজনীতি অৰ্থনীতি আমি সকলোৱে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল সেইদৰে ৰাজনীতি অৰ্থনীতি ধৰ্মনীতি আধাৰত মই প্ৰকৃতিৰ কাম কৰিছোঁ মই বেলেগ ধৰণৰ কাম কৰা নাই মোক সেই ঠাইখন বহু হিষ্ট্ৰিকেল এৰিয়া ভাৰতৰ অন্তিমখন যুদ্ধ ব্ৰিটিছ আৰু মানৰ তয়াময়া ৰণ সেই মহগৰ ঘটিতে হৈছিল য'ত মোৰ হাবিগুল আছিল তাত ১৮২৬ সন্ধিও অনুযায়ী আমাৰ উত্তৰ পূৰ্বাঞ্চল তেতিয়া বৰফক ব্ৰিটিছৰ অধীনলৈ গৈছিল তাতে দেখিছিলোঁ সৰুতে ব্ৰিটিছৰ দিনৰ ঢাকা হৈ কলিকতা হৈ জাহাজে বস্তু আনি ধুনীয়া ককিলামুখ বৰগোপতে তাত ঘাট আছিল আৰু উজনি অসমৰ প্ৰথম ৰেলৱে লাইন JPR তাতে আছে দুৰ্ভাগ্যবশতঃ ১৯৬৫ চনৰ পৰা কৰা হয় তাত ১৯৬৫ চনৰ পৰা ১৯৭০ সেইবিলাক প্ৰেক্টিকেল নলেজ দিছে শিক্ষা দিছে আৰু তেতিয়া তাৰ মানুহে মোক পাণ পুলি ৰুবলৈ দিছে মোৰ হাতত পাণ পুলি নহয় চবৰ হাতত পাণ গছ নহয় সেইকাৰণে এদিন তেখেতে হাত দুচাই কৈছিল তই এইটো কামকে কৰিবি পৃথিৱীৰ ভাল মানুহ আৰু তেতিয়া পাণ পুলি ৰোৱাৰ পিছত ২৫ পইচা দিয়ে ২৫ পৰা ১.৫ কেজিমান বেদাম গুটি পাওঁ বেদামৰ লগতে পাণ পুলি ৰুওঁতে এদিন প্ৰলয়ংকৈ বানপানীত 79ত চীন আৰু অৰুণাচল প্ৰদেশৰ পৰা সেই আমাৰ খোৱাগীয়া ঠাইবিলাক শুকান বালিময় হৈ গৈছিল যাৰ বিনিময়ত সেই বানপানীত সেই জাবৰবোৰ ফটাফট পানী